এইটো চাওক Hello friends, welcome to my YouTube channel Dipus Blog. আজি আইছো এটা নতুন ভিডিও লৈ ফেলে আপোনালোকৰ আগত চাই থাকক Dipus Blog. উত্তৰ গুৱাহাটী মোৰ লগত আছে প্ৰণৱ আমি আহিছোঁ আজি ৱাটাৰফল এটা চাবা ইয়াতে বেকা ৱাটাৰফল এটা নিউজত দেখিছিলোঁ বহুত মেৰিব লাগিব ৱাটাৰফলটো ৱাটাৰফলটো চাবৰ কাৰণে আহি আছোঁ এতিয়া ৱাটাৰফলটোৰ ফালে গৈ আছোঁ এইটো ফালে আছে ৱাটাৰফলটো এইখিনি কৰি যাব লাগিব ৱাটাৰফলটো গৈ আছোঁ এতিয়া আপোনালোকক দেখাম ৱাটাৰফলটো চাই থাকিব শেষলৈকে বহুত ভাল হয় ৱাটাৰফলটো একদম অসমত এনেকুৱা ৱাটাৰফল প্ৰায় কমেই আছে দিয়ক এতিয়া ক'বলৈ গ'লে মানে আপুনি ৱাটাৰফল চাবৰ কাৰণে যাব লাগিলে আপুনি যাব লাগিব আপোনাৰ শ্বিলং যাব লাগিব শ্বিলং চেৰাপুঞ্জী তেনেকুৱা জেগা যাব লাগিব অসমত এইটো মানে বৰষুণ পৰি পৰি ওপৰত পানী জমা হয় তেনেকৈ ৱাটাৰফলটো হৈছে সেইটো ৱাটাৰফল তাতে যাম আমি এতিয়া যাই পেলাই ঠিক আছে চাই থাকক ডিপুজ ব্লগ কেনেকুৱা পালে জনাব ভিডিঅ'টো কি ধুনীয়া জেগা এটাত আহিছোঁ এই জেগাটো চাওক কি ধুনীয়া পাছফালে চাওক মোৰ পাছফালে দেখিছেনে এইটো ৱাটাৰফলটো চাওক কি ধুনীয়া ৱাটাৰফল এইটো ৱাটাৰফলৰ নাম হৈছে বাকা এইটো উত্তৰ গুৱাহাটীত আছে উত্তৰ গুৱাহাটীত আহিছোঁ আজি চাওক এইটো অকণমান ওপৰত চাব এইটো চাওক
ৱাটাৰফলটোতো আপোনালোক দেখালোৱে, কেনেকুৱা পালে জনাব। মানে আগতে প্ৰথমতে ওলাওঁতে ৱাটাৰফলটো একদম বহুত বেছি আছিলে, এতিয়াও বেয়া নালাগে, এতিয়াও ভালেই লাগিছে মোৰ আহি পেলাই। একদম ওপৰৰ পাহাৰৰ ওপৰৰ পৰা নিজৰাৰ পৰা পানী প্ৰায় আপোনাৰ 20 ফুটমান 30 ফুটমান ওপৰৰ পৰা পানী চিধা তলত শিলত খুন্দা আহে, তলত একদম নামি আহে। ধুনীয়া লাগিছে মোৰ থাকি, অকণমান সময় থাকিলোঁ তাতে। জেগাখিনি চাওকচোন, কি ধুনীয়া জেগা এইখিনি, গোটেই পাহাৰ এইখিনি চাওকচোন, এইখিনি পাহাৰ গোটেই দেখিছেনে? এইটো ৱাটাৰফল, এইটো চাইডৰ পৰা, ইয়াৰ পৰা দেখা হ'ব ৰ'ব, এই চাইডৰ পৰা ভালকৈ দেখা হ'ব। এইটো চাইডেৰে আছে, অকণমান ভিতৰত গ'লে পায়। মই এতিয়া বাহিৰত ওলাই আহিলোঁ, বতৰটো বেয়া, বেছি সময় নাথাকোঁ আৰু ইয়াতে। ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, বেছি দীঘলীয়া নকৰোঁ, সকলোৱে ভালে থাকিব। জয় অসম, জয় হিন্দ, বাই বাই।